ইয়া হৈছে অসমৰ এখন বিশেষ গাঁও। মৰিগাঁও জিলা লাহৰীঘাটৰ উত্তৰ ফালে অৱস্থিত এইখন গাঁও হৈছে তৰাবুৰী গাঁও। আজি আপোনালোকৰ আগত এই গাঁওখনৰ বিষয়ে কিছু আলোচনা কৰিম। বন্ধুসকল, আপোনালোকে যিমান পাৰে সীমা শ্বেয়াৰ কৰি দিব। যান্ত্ৰিকতাৰ দাম কমিয়াত ক্ৰমাৎ হেৰাই যাব ধৰিছে প্ৰাকৃতিক নৈসৰ্গিক পৰিৱেশ। পিছে আজিও চৰাই চিৰিকটিৰ মাতে সাৰ পাই উঠে এইখন গাঁৱৰ বাসিন্দা। ঠিক ৯০ দশকৰ দৰে পুৱা গধূলি চৰাইৰ মাতে মুখৰিত কৰে গাঁওখনৰ আকাশ বতাহ। ৰাস্তাৰ দুয়োফালে থকা তামোল গছ, নাৰিকল গছৰ সৌন্দৰ্যই আৱৰি ৰখা এইখন এখন বিশেষ গাঁও। ৰাস্তাৰ দুয়োফালে থকা তামোল গছ, নাৰিকল গছৰ অপৰূপ দৃষ্টিনন্দনৰ শোভাই আৱৰি ৰখা এই তৰাবুৰী গাঁওখন মৰিগাঁও জিলাত অৱস্থিত। গাঁওখনৰ ইমূৰৰ পৰা সিমূৰলৈ মূল পথটোৰ দুয়োকাষে কেৱল শাৰী শাৰী তামোল গছ আৰু নাৰিকল গছ। তামোল গছ আৰু নাৰিকল গছ লগতে নাহৰ গছৰ নান্দনিক শোভাই এক অনন্য পৰিৱেশৰ সূচনা কৰা গাঁওখন হৈছে মৰিগাঁও জিলাৰ উত্তৰ ফালে অৱস্থিত এইখন তৰাবুৰী গাঁও। এই তৰাবুৰী গাঁওখনৰ দৰেই গছ গছনিৰে আৱৰা চৰাইৰ মাতে সকলো সময়তে সৌন্দৰ্য কৰি ৰখা আন এখন গাঁও আছিল, যিখন গাঁৱৰ নাম পলাগুৰি গাঁও। কিছু বছৰ পূৰ্বে ব্ৰহ্মপুত্ৰ গৰাখহনীয়াৰ কালৰূপত ব্ৰহ্মপুত্ৰ নদীত জাহ গৈছিল এই পলাগুৰি গাঁওখন। তামোল গছ, নাৰিকল গছ আৰু বিভিন্ন ধৰণৰ গছ গছনিৰ শোভাই এক অনন্য পৰিৱেশ সূচনা কৰা এই গাঁওখন এটা সময়ত চাবলৈ বহু মানুহে ভিৰ কৰিছিল। কোনোৱে যদি মোবাইলত আবদ্ধ কৰিছিল এই পথটোৰ সৌন্দৰ্য, আকৌ কোনোৱে আকৌ শ্বুটিঙত ব্যৱহাৰ কৰিছিল ইয়াৰ সৌন্দৰ্য। মুঠতে গাঁওখনৰ লগতে পথটোৰ সৌন্দৰ্যই মুগ্ধ কৰিছিল সকলোকে। আজি এই গাঁওখন এটা জনশূন্য ঠাই। আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাবলৈ আমাৰ ফেচবুক পেজ ডিমক প্ৰডাকশ্যনটো ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব। ইয়া ডিমক প্ৰডাকশ্যন।